আশা কৰিছো ভালে আছো। তো আজিৰ ব্লগটো হ'ব লাগিছে আমাৰ ধুবুৰী চহৰৰ ভিতৰত মানে কম্বল দি আছে। মই ইমানেই নাজানো ভালকৈ, মই টিউশ্যনৰ পৰা মানে ঘৰত যাব লাগিছিলোঁ, সেইকাৰণে মানে ৰাস্তাত পালোঁ। মানে ইয়াতে মানে চাওক, আহক গাইজ, মানে আপোনালোকক দেখাম আৰু মানে ইয়াত দি আছে দেখাম আৰু মানে কি কি আছে। আৰু আপোনালোকক দেখাম মানে এইটো কিহৰ কাৰণে দিয়া আছে, আৰু আপোনালোকক এটা মানে মোৰ মানে খালাম্মা যাই হওক মানে তাক ইউজ কৰে মানে এইটো কিহৰ কাৰণে দিয়া আছে। আহক গাইজ, ভালো আছে আপোনাৰ। তো আপোনাৰ ঘৰ ক'ত? নিউ ঘাট। আপুনি ইয়াত কিহৰ কাৰণে আহিছে? মানে এইটো মানে কেইদিনৰ পৰা আৰম্ভ হৈছে মানে দেহটো মানে কিহৰ কাৰণে দি আছে এইটো মানে কম্বল টম্বলবিলাক? কিহৰ কাৰণে দি আছে? তো গাইজ আপোনালোকে জানি আছে মানে ইয়াতে এতিয়া মানে মোৰ মানে গোটেই অসমত নিউজ মানে চলি আছে, আপোনালোকে জানি আছে। তো আপোনালোক চাই থাকিব আজি ব্লগটো। আৰু আপোনালোকক দেখাম মানে সেই দুখীয়া মানুহসকলক মানে খাৰাপ লাগে, সেইকাৰণে মই সেইটো তাত দি দিম। তো চাই থাকিব আজিৰ ব্লগটো, আপোনালোকক দেখাম। তো ফাইনেলি গাইজ আমি মানে তাৰ পৰা ইয়াতে মানে মোৰ ঘৰৰ ওচৰত আহিছোঁ, আৰু মোৰ যিটো মানে গাঁও আছে তাত মোৰ মানে এটা মানে মোৰ ভালে আৰু মানে তাক মই এই কম্বলটো দিব বিচাৰিছোঁ। মানে মোৰ গাঁৱৰীতো হ'ব পাৰে মানে চব সেইকাৰণে তাক আমি এইটো হ'ব পাৰে মানে গাইজ আপোনালোকক এছামিছটো মই সেইকাৰণে মই বাংলাও আৰু এছামিছো কওঁ। তো আপোনালোক চাই থাকিব আজি ব্লগটো, আৰু মই
গাইজ এতিয়া মই ইয়াত তাক দি দিলোঁ মানে আৰু আপোনাৰ আৰু এটা আছে সেইটো মানে বেলেগ একজনক দিম তো চাই থাকিও আজিৰ ব্লগ এতিয়া মই গৈ আছোঁ মোৰ যিটো আন বেলেগ এজন মানে দুখীয়া মানুহ আছে তাত মই গৈ আছোঁ আপোনালোকক দেখাম আৰু মানে এই কম্বলটো আৰু এটা কম্বল আছে সেইটো মই তাত দিম তো চাই থাকিব আজিৰ ব্লগটো আৰু গাইজ আপোনালোক এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইবটো কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ফেচবুক পেজটো ফলো কৰি দিব আৰু ইনষ্টাগ্ৰামৰ নাম গাইজ আছাম CR7 তো আপোনালোক চাই থাকক আপোনালোকে দেখি আছে মানে যিটো মানে তাত মই কম্বলটো দিলোঁ এতিয়া মই মোৰ যিটো মানে দিব নোৱাৰে তাক মই কম্বলটো দিবলৈ মানে চাম আৰু আহক গাইজ আপোনালোক তো আপনি ভালো আছেন আপনি ভালো আছেন তো আপনি কিছু খাইছেন ও তো তো গাইজ আপোনালোক চাব মই কম্বলটো তাক দিলোঁ আপনার আমার কি লাগতেছে আর ভালো লাগতেছে আর ভালো লাগতেছে তো গাইস আপনার লোক তো তাহলে মানে এতিয়া ভালো লাগে আছে তো আপনি আমার দোয়া করবেন ঠিক আছে আল্লাহ